है दोस्तों, वेलकम टू कॉलेज ब्लॉग। मोर का टू बेया ही करने के दिन वीडियो बना तो आज भाविल आपने वीडियो बना दी तो कॉलेज वीडियो आरम्भ करी। आज बरखुण दिसे एकेबारे बरखुण एकबारे जिकी गए बरखुणर पानी और आज मैं आपलोक मोर नतुन घर देखुआम भाई तो ब्लॉग वीडियो आरम्भ करो। नतुन घर तैयार कर आसो। এইটো আমাৰ নতুন ঘৰ বাহিৰৰ পৰা এনেকুৱা ভিতৰৰ পৰা দেখাম তেওঁলোকক। আৰু তাৰ আগত আমি এইখিনি দেখাই লওঁ অলপ দেখাই লওঁ। ইয়াৰ বৰষুণৰ পানী খাব পাৰি। এয়া আমাৰ গছত কাঁঠাল লাগিছে। এয়া পথাৰৰ ভিউটো চাওক না, বৰষুণত পথাৰৰ ভিউটো কিমান ধুনীয়া ভিউ। বৰষুণত পথাৰৰ ভিউটো কিমান ধুনীয়া চাব পাৰি আছে। তেতিয়া বলক ঘৰত যাওঁ, নতুন ঘৰত গৈ আছোঁ। তো এইটোৱে আমাৰ নতুন ঘৰ চাব পাৰে। এয়া ইয়াত থোৱা আছে। ইটাৰ চাইজ চাওক না, কিমান তেৰা বেকা কিমান তেৰা বেকা। এইটো এটা ৰুম, ইপিনে খিৰিকী এটা আছে আৰু ইপিনে ভেন্টিলেশ্যন এটা, ইপিনে এটা, ইপিনে দরজা এটা, ইপিনে এটা খিৰিকী আছে আৰু ইপিনে আৰু এটা ৰুম আছে। এয়া ইয়াত কাঠ থোৱা আছে আৰু ওপৰত পাইপ গাঁঠি থোৱা আছে, চাব পাৰি আছে আপোনালোকে। তো এইটো এটা ৰুম। তো প্ৰায় 60% কাম শেষ আৰু 40% কাম বাকী আছে। খিৰিকী বাকী আছে, দরজা বাকী আছে, ফ্লোর বাকী আছে আৰু ভেন্টিলেশ্যনটো বাকী আছে। এইখিনিয়ে চাব পাৰি আছে। এটা বস্তু দেখাই দিওঁ আপোনালোকক। এইপিনৰ পৰা খিৰিকীৰ পৰা ভিউটো চাওক না, কিমান ধুনীয়া ভিউ, মজা ধুনীয়া ভিউ। ইয়া পানী লাগি আছে তাত, লগত আছে ইয়া পানী ইয়া পানী। সৌটো হ'ল এইটো স্কুল লগত আছে। এইখন ৰাস্তা কল লাগিছে। আৰু কোনোবাই যদি মোৰ ওচৰত নতুন আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, কাৰণ নতুন নতুন ভিডিঅ' আহি আছে।